ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মই আৰু নতুন ভিডিঅ' এটা লৈ ভাবিলোঁ ইমান দিন এসপ্তাহ এমাহ হ'ল মই ভিডিঅ'ই দিয়া নাই, তেন্তে ভাবিলোঁ আজি ঘৰতে কেতিয়া ভিডিঅ' বনাওঁ আৰু বৰষুণ দিছে কাৰণে ভিডিঅ' নহয়, তেন্তে বলক আজিৰ ভিডিঅ'টো। এতিয়া মই আহিলোঁ বাহিৰলৈ ভাবিলোঁ মই অলপমান বাটত যাওঁ, বাটত কি আছে আপোনালোক দেখুৱাই মই। এইডাল হ'ল মোমাই তামোলৰ গছ। আমি বাল্টিত দি থৈ দিছোঁ টাপৰ দৰে, আৰু এইপিনে আছে এল'ভেৰা। এইবিলাক হ'ল এল'ভেৰা। ফাৰ্ষ্ট বাজিবলৈ ধৰোঁতে অলপ সৰু আছিলে, এতিয়া 7 মাহমান হ'ল, সেইকাৰণে ডাঙৰ হৈছে। আৰু কাষতে আছে এইডাল তামোল। তেন্তে বলক আমি ৰোৱা বস্তুটো লৈ যাওঁ। আৰু এই হ'ল জবা ফুল, আৰু এইডাল হ'ল ফুল। এইডাল ফুলৰ নাম কি হ'ল মই নাজানো, আপোনালোকে কমেণ্ট কৰি জনাবচোন এইডাল ফুলৰ নাম কি। এয়া চাওক, আমি ৰুইছিলোঁ হালধি, আৰু এয়া দেখিছে লাও জিকা কিছুমান ৰুই দিছোঁ, কিন্তু বৰষুণৰ কাৰণে কিছুমান মৰিছে। আৰু এয়া চাওক, এতিয়া পানীও আছে ইয়াত। এইবিলাক হ'ল বামীৰ গছ। এতিয়া মই ৰুইছিলোঁ, এইপিনে গজিছে আৰু চাওক সেইপিনে গজিছে, আৰু এইপিনেও আছে। টাইমটোৱে মই ৰুই দিছিলোঁ, কিন্তু সকলোতে হৈছে। আৰু সেইপিনে ৰোৱা নাছিলোঁ, সেইবিলাক আমাৰ মামাই ৰুইছিল, দেখুৱাই দিছিলোঁ। মোৰ লগত আছে হাঁহি দিয়া এটা এই হাঁহিছে। আৰু টাটা দি দিয়া ভালদৰে। তেতিয়া বলক আমি আপোনালোক বাৰীৰ দৃশ্য দেখুৱাওঁ। এতিয়া আমি বাৰীৰ পিনে যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব ভালকৈ। চাওক, আপোনালোকক দেখুৱাই দিছোঁ বাৰীৰ পিছপিনে আহি। মোৰ লগত মাইনাজনী থকাৰ কাৰণে মই জুম কৰিব পৰা নাই। এইবিলাক হ'ল পানীলাও, কিন্তু ইয়াত চাবচোন পকা সোমাই আছে, এইবিলাক খাই পেলালে বহুত। আৰু এইপিনেদি আহি পাই গ'লোঁ বাৰীৰ গেট খুলি দিলোঁ। আৰু এইখনে হ'ল পথাৰ, অলপ ভালদৰে দেখুৱাই দিছোঁ। এইখন হ'ল পথাৰ, ইয়াত ধান খেতি ৰুইছিলোঁ। এয়া মোৰ লগত ৰুই আছে, কান্দিব ধৰিছে, মাকক দেখিছে। এয়া ৰুই তাতে দিয়া একবাৰ হাঁহি দিয়া হাঁহি দিছে এইবাৰ। এয়া চাওক, আমি পাই গ'লোঁ ফাইনেলি বাৰীত থকা খালটো। ইয়াত পানী নাছিলে, কিন্তু পানী হৈ গ'ল। এয়া চাওক, আপোনালোক চাৰিওদিশৰ পৰা দেখুৱাই দিছোঁ। এতিয়া মই ৰুইক বাঢ়ি দিলোঁ। আপোনালোকক মই ভাবিছোঁ আজি বাৰীৰ পিনে আৰু ৰাস্তাৰ পিনে যি বস্তু আছে সেইবিলাক গোটাই দিওঁ। আৰু এয়া দেখিছে, এইপিনেও এটা খাল আছে আৰু নদী। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইখন আমি চাং বনাইছিলোঁ লকডাউন হওঁতে আমি চাং বনাইছিলোঁ। সেইখন চাং চাওকচোন, ভালে আছিল, কিন্তু বেয়া হৈ গ'ল। আৰু সেইবিলাক হ'ল ছাগলী। বন্ধুসকল, ফাইনেলি মই আহি গ'লোঁ আৰু এটা পুখুৰীলৈ। এয়া চাওক, ইমান দীঘল পুখুৰী। এইটো হ'ল পুখুৰী। এইটো পুখুৰীত মাছ দিয়া হয়, দি পিনে যেতিয়া বিহুৰ মাহ আহে তেতিয়া পালটি সিঁচা হয়। এয়া চাওক, আৰু এতিয়া মাছ বৰ্তমান দিয়া নাই। সেইটোৰ নদীৰ বৰষুণ দিয়াৰ কাৰণে এইপিনেদি পানীবিলাক আহি জমা হৈছে, এনেই পানী নাছিল। কিছুমান দৃশ্যবিলাক চাই কেনেকুৱা লাগিছে ক'ব। আৰু ইয়াতে মই বৰ আছোঁ, দেখিছে। অকল এয়া চাওক, এটা মই ছাগলী ল'লোঁ। আপোনালোক লৈ নল'লে কমেণ্ট কৰি জনাব। ছাগলী ইয়াত থৈ দিলোঁ মই, চুনু মুনু। বলক আপোনালোক আৰু দেখুৱাওঁ। এতিয়া শাকো আছে কিছুমান, নদীৰ পাৰ হ'বলৈ আমি শাকো ব্যৱহাৰ কৰিছোঁ যেতিয়া ফুল পানী হয়। সেইপিনে মই আৰু নাযাওঁ, এইপিনে কোনো মানুহ নাই, ভয় লাগে যি হ'লেও বাৰীত আহিলে। এয়া চাওক, শাকো এইখন
আৰু পিনে আছে পথাৰ, কিন্তু বাৰীৰ পিছপিনে সকলোৰে পথাৰ থাকে, কিছুমানৰ নাথাকে। সেইটোৱে হ'ল আমাৰ ঘৰটো। কলগছ, ভুলকা বা জাতি বা নাম আছে কিছুমান, এইপিনে ৰুই দিছোঁ, নহ'লে নদীয়ে খহাই লৈ যায়। সেইপিনে চাওকচোন খহাই লৈ গৈছে, মাটিবিলাক বহুত খহাই নিছে। সেইপিনে ৰুই দিছোঁ, এতিয়া নিব পৰা নাই। যদি নেই ক'ব নোৱাৰোঁ আৰু ভগৱানে কি কৰে। বন্ধু বান্ধৱীসকল, মই চাঙত বহি আপোনালোক ভিডিঅ'টো শেষ কৰোঁ। তেন্তে ভিডিঅ'টো চাই কিনে হ'লে প্লিজ কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। বাই বাই সকলোকে।